এভৰিৱান স্বাগতম জনাইছোঁ মোৰ নতুন ভিডিঅ'লৈ। বাকী আজি মনাচনা লৈ পেলাই অলপ একদম পুৰা বাজাৰত যাম বুলি আমি আজি উৰুকাৰ বজাৰ কৰিব যাই আছোঁ। এতিয়া আপোনাৰ বাজি 11:30 তথাপিতো যাই আছোঁ। এতিয়া মানে আমি যাই আছোঁ আজি আৰে বাজাৰ নহয় তথাপিতো ইমান মানুহ হৈছে হ'বই। এতিয়া মানে ফাৰ্ষ্ট ইয়াৰে মাছখিনি আপোনালোকক দেখাই আছোঁ ৰ'বতে কিমান ডাঙৰ ডাঙৰ মাছ ওলছে। বাকী আৰু তাৰে কিন্তু আপোনালোকক দেখাই আছোঁ। ইয়াতে চিতল আছে এনেকৈ আৰু আপোনাৰ কমন কাৰ্প। বাকী ইফালে অলপ বেছিয়ে ডাঙৰ আছে। বম চিতল লৈছে এইটো বম চিতল লৈছে বম চিতল লৈছে। ঐ মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল মেজিৰ জুয়ো জ্বলিল মইনা মেজিৰ জুয়ো জ্বলিল মাঘৰ বিহু আহিল মইনা মাঘৰ বিহু আহিল। তো গাইজ যাতে মানে বেছি ডাঙৰ ডাঙৰ মাছ চাছ নাই সেইকাৰণে আমি এতিয়া বেলচৰত যাম বুলি ভাবিছিলোঁ। এনেও যামেই তাকে ইয়াতে বজাৰখনত দেখালোঁ আৰু বাকী বেলচৰখনত দেখাই আছোঁ ধুনীয়াকৈ আপোনালোকে চাই থাকক ভিডিঅ'টো। বেলচৰ আহি পেলাই আৰু এইফালে বজাৰখন আছে। বাকী ইফালে আমি আছোঁ এতিয়া চাই আছোঁ বাকী আৰু বজাৰত চাই পেলাই ধুনীয়াকৈ চাই আছোঁ। ইফালে আজি এলাংকে ধুনীয়াকৈ চব্জি বজাৰগিলাখন আছে আৰু ইফালেও আছে। কিন্তু আজিৰ মুখ্য ঘৰখন আপোনাৰ এগিলাখনতো নহয়, এগিলাখন আৰু কি চাব ডাইৰেক্ট তাতে এতিয়া মাছৰ বজাৰত মাছ আছে আৰু এখন বজাৰত আছে এখন তলত মিলাইছে কি ডাঙৰ ভোকা আছে। চাইডে চাইডে আছে আৰু ভালেও আছে। আমি মানে 20 টকা মাছটো ইয়াতে পাইছিলোঁ, মানে এই মাছটোৰ কথা কৈছোঁ এইটো মাছৰ কথা কৈছোঁ মানে কমন কাৰ্প মাছটো এনে পাইছিলোঁ। কিন্তু গাইছ সৰু সৰু চাউলৰ বস্তু লগ নাগলা বাকী আৰু ইফালেও আছে এই এখন ডাঙৰ ডাঙৰ চাই আছে চাই গাইছ এখনত চাই এখনত আপোনাৰ অলপমান মাছকেইটা ডাঙৰ আছে লগ নাগলা চাউলৰ বস্তু যাতে মানে মাছটো পচন্দ লাগিছিল। কিন্তু 2 কিলোমান নহয় বোলে তাতছে অলপ কম সেইকাৰণে এইটো নলওঁ আৰু ভাল আছে শুনতে সেইকাৰণে মানুহে নকয় এই মাছৰ বজাৰৰ নিচিনা হাহাকাৰ বুলি, সেইকাৰণে কয় এই হাহাকাৰ মাছৰ বজাৰ এয়া। ইফালে আৰু আছে ইফালে চাব আহিছোঁ এইবাৰ মানে এই গুছে কিন্তু আপোনাৰ মাছ কৰিলে দিয়ক কিন্তু গাইছ বাজাৰৰ মানে গোটাই ঘূৰিও আপোনাৰ তাত চাই ইমান বেছি ডাঙৰ মাছ নাই আৰু সেইকাৰণে আপোনাৰ এতিয়া তাতে লওঁ কিজানি চাওঁ ইফালে আৰু ইফালেতো ঘূৰাইছ গ'ল খেলি সেইটোৱে লৈ বাকী তাতে লওঁ কিজানি ৰ'ব চাই আছোঁ। তো নাপালে মানে এইটো আৰু আপোনাৰ এই দুটা মাছ কাটি পেলাই দিছোঁ আৰু উপায় নাই আৰু এক চাই ডাঙৰ মাছ নাই আৰু কি কৰিব আৰু উপায় নাই আৰু যদি পিছত বেলেগ পাওঁ চাম। এইফালে আহিলোঁ এতিয়া মানে মাংসটো লৈ লওঁ মাংসটো লগ পাই লৈ পেলাই লগ পাই আছোঁ। দুটা মাংস আছে এইফালে কাঠা আছে আৰু এইফালে খাইটো আছে মানে খাইটো ইমান এটা কাটা নাই আৰু ইফালে কাটিয়ে আছে ইফালে আছে মানে এতিয়া মহন্তৰাবা ইয়াত লগ পালোঁ আৰু মহন্তৰাবা আছে মোৰ ফালৰ পৰা মাছ থাকিলে থেংক ইউ ভাই আৰু বজাৰ কৰিব আহিছোঁ বেলচৰ বজাৰত ভাইও আহিছোঁ ভাইটো লগ পালোঁ আৰু ভাইৰো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধুনীয়া ধুনীয়া ভিডিঅ' বনাই আৰু সকলোকে মোৰ ফালৰ পৰা হেপী মাঘ বিহু। তো এতিয়া বজাৰৰ পৰা মানে মাছ মাংস আনি কিনি পেলাই লৈ পেলাই আহি পালোঁ আৰু বেলেগ অলপ চব্জিও লৈছোঁ বাকী আহি পালোঁ আৰু কিন্তু ভিডিঅ'টো এতিয়াতে শেষ নাই আপোনালোকে বাকী ভিডিঅ'টো এতিয়াতে শেষ নাই আৰু আছে আপোনালোকক মই আৰু কইনাৰ বজাৰত যাবাই আছোঁ মাংস কিনিবাই আছোঁ। মই মাংস কিনা নাই মাংস কিনিছোঁ মই মাছ কিনিছোঁ বাকী চব্জি তব্জি আৰু কিনিছোঁ এইটো বেলেগ কথা। বাকী আৰু আপোনালোকক আজি 5 কিলোৰ মাছ
মানে এতিয়া আপোনাৰ গধূলা হৈছে আৰু এতিয়া মই অলপমান মাংস আনিব যাইছোঁ আৰু এতিয়া আপোনাৰ বেচছি 5:60 মানে 6টাই বেচছি মোটামুটি তো এতিয়া মাংস আনি লৈ আহি পেলাই আপোনালোকক একদম চেপ ডাংগা পেলাৰ নিচিনাই বস্তুটো বনাই পেলাই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক বাজাৰৰ পৰা আহি পেলাই মানে মই এতিয়া মাংস চাংস লৈ আহিলোঁ মানে বাজাৰৰ পৰা আহি পেলাই এতিয়া মানে এক কৈছোঁ যে বোলে তই আলু পিঁয়াজ কিনি কুট ইবাৰে কুটছে ইয়াতে আপোনাৰ পিঁয়াজ আছে আৰু ইয়াতে আপোনাৰ আলুটো কুটি পেলাই থৈ দিছে বাকী মই চালে আছোঁ এতিয়া মই নিচিনা বস্তুটো বনাম মানে পেলাই আপোনালোকক বনাওঁ ৰেচিপিটো ধুনীয়াকৈ দি আছোঁ আপুনি সেই আপোনালোকে সেইমতে বনাই আহিব বাকী কথা নাই আৰু এতিয়া চেপ ঢাকা পেলাই হৈ পেলাই আহিছোঁ কেতিয়াবা যদি আপোনালোকৰ মাছ মাংস বনাওঁতে যদি আপোনালোকে ধৰি লওক আদা নহৰু পিঁয়াজ পিঁয়াজটো বাৰু খুন্দিব নালাগে আদা নহৰু যদি খুন্দিব লাগে আপোনালোকে খুন্দি নাথাকে তেতিয়াহ'লে আপোনালোকক মই এটা বস্তু এটা দেখা দিওঁ সেইটো বস্তুত খুন্দিব পাৰিব আপোনালোকে বেলেগ নহয় এইটো অলপ নামিৰা এইটো কৰকা লৈছি তাৰপিছত আপোনাৰ খুন্দেনি হিচাপে আপোনাৰ কটৰি লৈছি কটৰি নাল লৈছি বাকী ইফালে আদা খুন্দি আছে আপোনালোকে এই ভিডিঅ'টো এপ্লাই কৰিব পাৰে আৰু তো গাইজ মই মানে বৰ্তমান মাংসটো বনাই মই বৰ্তমান বনাই আছোঁ মাছ ইফালে মাছ হৈ আছে আৰু বেছি নাই বাকী ফাৰ্ষ্টৰ মাজত দেখা যায় বাকী যান হৈছে বাকী আৰু মাংস আনো বনাম অলপ দেৰিকৈ বাকী মাংস আনি বনাওঁতে ৰাখ পাই আছোঁ তো গাইজ মানে এতিয়া মই মাংসটো বহাব লাগি পূৰা একদম ফুল্লি ৰেডি হৈ গৈছোঁ ইফালে একদম পূৰা বস্তুবিলাক বনাই কৰিছোঁ ইফালে জুইচি পূৰা উঠাই লৈছোঁ বাকী কেৰাহীটোতে বহাই দিম প্ৰথমতে জুইখিনি ধৰি ল'ব কেৰাহীটো বহাই দিব আৰু কেৰাহীটোত থকা পানীখিনি আপোনালোকে খন্তি এনেকৈ মাৰ দিব বাকী আৰু যিখিনি চানে শুই ল'ব দিব বাকীখিনি দেখাই আছোঁ আৰু আগতে পানীখিনি শুই লওক আমাৰ এতিয়া মানে পানী চানীখিনি ধুনীয়াকৈ শুই গৈছে আৰু এতিয়া আমি দি দিম ইয়াতে তেল আপোনালোকৰ এতিয়া যিমান পাৰে সিমান দিব আৰু আপোনালোকৰ ইচ্ছামতে কিন্তু মই অলপমান তেল বেছিকৈ দিওঁ তেলটো বেছিকৈ দিলে বেছি টেষ্ট হয় বাকীখিনি আৰু দি আছোঁ তো এতিয়া আমাৰ মানে তেল চেলখিনি অলপ গৰম হ'ব ধৰিছে আৰু এতিয়া আমাৰ কাটি থোৱা পিঁয়াজখিনি আমি গোটেইখিনি এতিয়া বাকি দিম ইয়াতে পিঁয়াজ চিয়াজখিনি দি দিলোঁ এতিয়া আমি ইয়াতে মছলাখিনি এড কৰি দিম গোটেইখিনি এই আপোনাৰ এই পিঁয়াজটো দিলে আপোনালোকৰ এই আঞ্জাটো অলপমান মিঠা হ'ব আৰু আপোনাৰ ধুনীয়া এটা আৰু ভাল লাগিব আৰু খাই পেলাই টেষ্ট পাব সেইকাৰণে আপুনি পিঁয়াজটো দিম তো আঞ্জা অলপ পিঁয়াজটো মানে এতিয়া অলপমান ৰঙচুৱা হোৱাৰ লগে লগে আপোনালোকে দি দিব ইয়াতে যে আপোনাৰ মই যে কৈছিলোঁ যে আদা নহৰু আপোনাৰ এনেকৈ যে থৈ দিছে বুলি যে কৈছিলোঁ আপুনি সেনেকৈ গোটেইখিনি বাকি দিব এই পৰে তো যেতিয়া মানে আদা নহৰু সেই পেষ্টটো দিয়াৰ পিছত অলপ মছলা দি দিব গোটাই নালাগে অলপ বৰ্তমান অলপ মছলা দিব আৰু মছলা যি দিয়ে আৰু জিৰা ধনিয়াৰ গুড়া মিট মছলা ৰেড চিলি তাৰপিছত আপোনালোকে বহাই দিব মাংসটো গোটেইখিনি বস্তু হোৱাৰ পিছত আপোনালোকে দি দিব পুৰা মাংসটো এতিয়া এইফালে মাংস দি আছে আমাৰ গোটেইখিনি এতিয়া মাংসটো আপোনাৰ দি পেলাই আপোনালোকে মোটামুটি 15-20 মিনিটমান সময় পূৰা ভাজিব তেতিয়াহ'লে মানে আপোনাৰ বস্তুটো ভাল হ'ব এতিয়া মই 15 মিনিটটো ভাজি লৈ পেলাই আৰু লগ পাইছোঁ 10-15 মিনিটমান ভাজাৰ পিছত আপোনালোকে দি দিব আলুটো আৰু আপোনালোকৰ দিব আৰু নিজৰ ইচ্ছামতে আৰু অলপমান বেছিকৈ ভাজিব নহ'লে আপোনালোকৰ একদম দৈ যাব দৈ গ'লে আৰু বস্তুটো খাই পেলাই সদ নাপাব আৰু পুৰা লাগিব সেই বেলেগ নহয় তো গাইজ এতিয়া মানে মাংসখন হৈছে মোটামুটি আৰু একদম শেষত গোটেইখিনি মছলা অলপ দি দিব আৰু বাকী গোটেইখিনি অলপ দি দিব তো গাইজ এইটো হৈছে একদম আৰু মাংসৰ লাষ্ট তাৰ আউটপুট আৰু এইটো কেনেকুৱা হৈছে খাই মোৰ যাওঁতো একদম বঢ়িয়া ভাল লাগে বাকী
তো গাইজ যেতিয়া মানে মাংস চাংস বনাই পেলাই মানে আহি পালোঁ একদম আৰু পূৰা একদম কঁকাল চকাল বিষ উঠি গৈছে একদম পূৰা মোটামুটি আপোনাৰ মাংস বনাওঁতে আপোনালোকে জানেই 45 মিনিটৰ পৰা 1 ঘণ্টা সময় লাগে পাঠাৰ মাংস বনাওঁতে তো আপোনাৰ তাৰে আগতে মাছো বনাইছোঁ আপোনাৰ মোটামুটি 1.5 ঘণ্টামান মই বহিয়ে আছোঁ এনেকৈ সেইকাৰণে আপোনাৰ একদম পূৰা কঁকাল চকাল একদম ভৰি চৰি বিষ উঠি গৈছে এতিয়া অলপ সময় ৰেষ্ট লৈ পেলাই ভাতটো আমি খাই লওঁ তো আজি ভিডিঅ'টো ইমানেই আছিল উৰুকা স্পেচিয়েল হিচাপে এইটোৱে আছিল আৰু তো ভিডিঅ'টো কেনেকুৱা পালাক কমেণ্ট এটা কৰি পেলাই জনাব আৰু ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি থৈ দিব প্লিজ কৰি থৈ দিব আৰু এইটো বাকী আৰু আপোনালোকে কি খালা এইবাৰ উৰুকাত এটা কমেণ্ট কৰি পেলাই জনাই দিব ধুনীয়াকৈ তেতিয়া আমি গম পাই যাম আৰু অকলে তো আজিলৈ ইমানেই আছিল আৰু বাকী কালি ৰাতিপুৱা ভেলাপুজিটো আমি জ্বলাই দিম আকালৈকে দিম আপোনালোকে গমেই পাব ক্লিপটো মানে সেইটোৱে আছিল বাই বাই